জুৱা খেলটো খেলিলে পইচা কোনে তোলে এইটোতো মই ক'বই নালাগে হা জুৱা খেলৰ পৰা বজাৰত মদ বিক্ৰী কৰে কোনোবা লাইচেন্স পায় গাঁৱে গাঁৱে কোনোবা লাইচেন্স কৰি হা কিমান লাইচেন্স দিছে মই ক'ব লাগে নেকি ইয়াতে বিটিআৰ গভৰ্ণমেণ্ট এইটোতো মই কোৱা নাই মদ বিক্ৰী কৰিবৰ কাৰণে লাইচেন্স বহুত দিয়া আছে এইবিলাক নকম এইটো চৰকাৰৰ কথা কোনোবা সাধাৰণ মানুহে কোনোবা হেৰিত এই জুৱা খেলিছে এইটোতো আমাৰ ক'ব লগা নাই হা কি ক'ম সিহঁতেতো দেখোন লাইচেন্সে দিছে নহয় না লাইচেন্সে দিছে কিন্তু অনুৰোধ কৰিছো কোনোবা যদি বেছিকৈ তেনেকুৱা ৰাইজৰ যিটো বেয়া কাম হ'ব সেইটো নিজে নিজে চিন্তা কৰিব লাগিব নিজে চিন্তা কৰি নিজৰ ঘৰৰ ছোৱালী আছে ল'ৰা আছে ষ্টুডেণ্ট আছে পঢ়ি আছে তেখেতসকলে যদি এইবোৰ কাম ৰাইজৰ আগত যদি আনে তো অট'মেটিকলি নিজে নিজে ইয়াৰ পৰা এই বেয়া ফলটো পাই যাব না তাৰ কাৰণে কৈছো যোৱা গভৰ্ণমেণ্টত কি কি ঘটনা হৈছে এইবিলাক আমি আৰু ক'ব নাযাওঁ এইবিলাক মিছা মিছি বিপিএফ আহিছে জুৱা খেলিছে বিপিএফ আহিছে মদ দিছে এইবিলাকতো ক'ব লগা কথাই নাই কিন্তু মদ কিনিবলৈ লাইচেন্স দিছে ইউ পি পি এলৰ গভৰ্ণমেণ্টৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত এইটো বেকাৰ ইউথ বিলাক যিবিলাক আগতে মই ক'লো যিবিলাক বেকাৰ আছে এনে পঢ়ি আছে হা একো কাম কাজ নাই চৰকাৰৰ পৰা ঠিকা বিচাৰিছে ঠিকাটো সকলোৱে নাপায় চৰকাৰৰ পৰা চাকৰি বিচাৰিছে চাকৰিটো এনে ইজি পোৱা এটা বস্তুও নহয় তাৰ কাৰণে যিবিলাক এই হাতৰ বিদ্যা থাকে কিছুমান এংগেজ হৈ আছে এইবিলাক অলপ ওপৰত আমি যেন ঠেলিব পাৰো এই উদ্দেশ্য লৈহে এই 2 লাখটো দিম বুলি ঘোষণা কৰিছে অতিমধ্যে এইটো ফাইনালি হ'ল 2 সপ্তাহ 3 সপ্তাহৰ পিছত এইটো মানে ফেব্ৰুৱাৰী মানত এইটো সকলোৱে পাবলৈ পুৰা মানে 2 লাখ কেছ দিয়া হ'ব 2 লাখ কেছ দিয়া হ'ব আমি আপোনালোকে দেখা পাব এইটো হাগ্ৰামা যিটো কৈছে এইটোৱে কৰিব এইটো নিৰ্দেশ আছে হাগ্ৰামা মহিলাৰী ছাৰ বহুতো মৰম কৰে সকলোকে মৰম কৰে কিন্তু বেছিকৈ মোক মৰম ক'লে যেন মই অনুভৱ কৰোঁ যিমান বিটিচিৰ ইউথ আছে এই কৰ্মকৰ্তাবিলাক আছে সকলোকে ছাৰে সমান মৰম কৰে কিন্তু মই নিজেহে অনুভৱ কৰোঁ হাগ্ৰামা মহিলাৰী ছাৰে সবচে সৰু ভাইটি বুলি মোকে মৰম কৰে বেছি বুলি মই অনুভৱ কৰোঁ নতুন পলিচি হ'ল আমাৰ ইউথৰ কাৰণে লৈছোঁ যিবিলাক বেকাৰ 100% আমি দিব নোৱাৰিব পাৰে কিন্তু বৰ্তমান আমি 2 লাখকেই ইউথবিলাক বেকাৰ ইউথবিলাকক দিবলৈ আৰম্ভ কৰিম এতিয়া ফাইলটো প্ৰচেছ হৈ আছে কমচে কম 2 সপ্তাহমানৰ পিছত এইটো নিশ্চয় দেখা পাব আৰু চেল্ফ হেল্প গ্ৰুপবিলাকৰ আৰু যিবিলাক ভেণ্ডৰ এই বেপাৰী কৰে এই দোকান চাহ দোকান আছে কোনোবা চিলাই মেচিন কৰি আছে কোনোবা চিলন আছে এইবিলাকক মানে 10,000 দিবলৈ এতিয়া লিষ্ট চলি আছে এতিয়া আৰম্ভ হৈ যাব এতিয়া এইবোৰ কথা লৈ আলোচনা চৰ্চা কৰি আছে যিবিলাক এনি মানে এই ডিপাৰ্টমেণ্টত বা নিজৰ হাতৰ বিদ্যা কিছুমান যদি এই চুলি কাটিব পাৰে ইয়াক কেনেকা ওপৰলৈ যাব পাৰে আৰু কোনোবা পাৰ্লাৰ আছে এইটো আৰু ওপৰত কেনেকা লৈ যাব পাৰে এই পাৰ্লাৰত 2জন কৰ্ম এই কিবা লেবাৰ ৰাখিছে তাতে আৰু 5জন ৰাখিব পাৰে নেকি এইবিলাক চিন্তা চৰ্চা কৰি আত্মসাহায্য মানে চৰকাৰৰ পৰা অনুদান IBS এইবিলাক ইউথবিলাকক দিয়া হ'ব আৰু যিবিলাক এই চাহ দোকান কৰি আছে সিহঁতক অলপ এই আৰু ফাইনেন্সিয়েল সাপোৰ্টিং দি ফেলে আৰু ডাঙৰকৈ দোকান বনাব পাৰিব নেকি আৰু কিছুমান চেয়াৰ টেবল বনাব পাৰে কিছুমান টায়াৰ দোকান কিছুমান মেকানিক আছে এইবিলাকক পইচা দি ফেলে অলপ ভালকৈ দোকান আৰু উঠাই লৈ যাব পাৰিব নেকি ওপৰলৈ যাব পাৰিব নেকি এইবোৰ কথা চিন্তা কৰি হাগ্ৰামা মহিলাৰে বিভিন্ন ধৰণৰ এই প্ৰস্তাৱ লৈছে আৰু প্লানিং কৰিছে এইটো আমি জানো মই কমচে কম এই 5,000তকৈ অধিক ছাৰে নিৰ্দেশ দিয়া মতে দিব পাৰিছো কোনো কাজিয়া কোনো কাৰোৰ পৰা টকা পইচা লৈ একো দিয়া হোৱা নাই 4 লাখ 5,000তকৈ অধিক কন্ট্ৰেক্টৰ বিলাকক বিল দিয়া হ'ল এতিয়া আপোনালোকে BTC ছেক্ৰেটাৰীত ধুনীয়াকৈ 5 বছৰৰ পিছত
তেখেতসকলে বিল পাইছে ধুনীয়াকে সিহঁতে অলপ অলপ হ'লেও ভগাই লৈছে আৰু আহি থকা দিনত ধুনীয়াকে আৰু লিষ্ট কৰিবলৈ গৈ আছে আৰু পাই যাব 18টা আগতে 17টা পাইছিল এতিয়া আমি 28টা পালো মই ইলেকশ্যনৰ কেম্পিঙৰ সময়তে কৈ আছিলো আমি 28টা প্লাছ পাম 28টা প্লাছ আছিল আমাৰ কিন্তু আনফৰ্চুনেট কিবা এটা কাৰণত কিছুমান ছিটকি গ'ল কেনেকুৱা কি কাৰণত এইবিলাক আমি জানো এতিয়া আহি থকা MLA এছেম্বলি ইলেকশ্যনত আপোনালোকে চাব ইয়াৰ ৰিজাল্ট ইয়াৰছে আৰু ভাল হ'ব BTCটো ভাল হ'ব বাহিৰতো ভাল হ'ব কিন্তু আমাক কোনোবা যদি অন্যায় কৰিব খোজে অন্যায়ৰ বদলে অন্যায় পাব না ৰাজনীতিকৰ কথাটো কৈছো মই কোনোবা যদি আমাক মৰম কৰে আমি আৰু মৰম কৰিম তেখেতসকলক আমি সহায় কৰিম